নমস্কাৰ, মোৰ অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান মিক্স পাটৰ খুব ধুনীয়া হাই ফাই কোৱালিটিৰ মেখেলা চাদৰ লৈ আহিছোঁ। একেবাৰে হেভি হয়, বহুত বেছি হেভি হয়, ওৰে গাই মিনা কৰা টাইপত আছে আৰু অতি কম প্ৰাইজত লৈ আনিছোঁ এই মেখেলা চাদৰ কেইযোৰ। চাব, মই গোটেইকেইযোৰ আপোনালোকক দেখাম আৰু ডিজাইনটো প্ৰথম মানে যিযোৰ দেখাম দুটা ডিজাইনৰ আছে, মই দুয়োযোৰে ভালদৰে মেলি দেখাম আৰু বাকী কালাৰবিলাক দেখাত যাম। আৰু যিযোৰ আপোনালোকৰ মন পচন্দৰ হ'ব বা ল'ব বিচাৰিব সেইযোৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব। যিটো স্ক্ৰীনত নাম্বাৰ দিয়া আছে এইটোৱে হোৱাটছএপ নাম্বাৰ। এয়া চাব, ওৰে গাই মিনা কৰা টাইপত যিবিলাক আজিকালি চলিছে পাট কাপোৰৰ নিচিনা তেনেকুৱা মানে কাপোৰ খুব ধুনীয়া হয়। এয়া চাব, গুণাৰ মাজে মাজে বকাৰ মিনা কৰা দিয়া হৈছে, খুব মৰম লগা হয়। এয়া চাব, এইখন হৈছে ইয়াৰ চাদৰ আৰু বহুত বেছি হেভি হয়। আৰু চাব, মই দেখাই দিছোঁ এইকেইটা হ'ব ইয়াৰ চাইড পতিকেইটা খুব মৰম লগা হয়। কিবা মানে মণি যেন লাগে, বগা মণি দিয়া, কিন্তু তেনেকুৱা নহয়, মানে বহুত বেছি ধুনীয়া হয়। ভিডিঅ'ত ভালদৰে কালাৰবিলাক নাহে বা মই ৰুমৰ ভিতৰৰ পৰা কৰি আছোঁ, বতৰটো বহুত বেয়া বাবে সেয়েহে কিবা এটা বহুত বেছি ক'লা দেখা হৈ আছে। নিশ্চয় আপোনালোকে গমেই পাইছে চাগে। আৰু এয়া চাব, কাপোৰযোৰ মই ভালদৰে দেখাই দিছোঁ ওচৰৰ পৰা। এয়া চাব, এইযোৰ অৰিজিনেল লুক হয়, বহুত বেছি মৰম লগা হয়। মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। আজি যিহেতু বতৰটো বেয়া, মই জনাইছোঁ ৰুমৰ ভিতৰৰ পৰা ভিডিঅ'টো বনাই আছোঁ, সেয়েহে মোৰ গাত ল'লেও একেবাৰে বেয়া দেখা হৈছে। বা আপোনালোকে যেতিয়া কাপোৰযোৰ ৰেডি কৰি পিন্ধিব বহুত বেছি মৰম লগা দেখা হ'ব। উৰে গাই এনেকুৱা ধৰণৰ দিয়া হৈছে। আপোনালোকে যিহেতু দুৰ্গা পূজা আহি আছে, পূজাৰ ছিজনত এনেকুৱা এযোৰ কাপোৰ পিন্ধিলে বহুত বেছি ধুনীয়া দেখাব বা আপোনালোকে ল'ব পাৰিব কাপোৰযোৰ। মোৰ ঘৰ ৰঙা পুথিমাৰী, কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় মোৰ ঘৰৰ পৰা কাপোৰবিলাক ল'ব পাৰিব। দূৰৰ হ'লে প্ৰব্লেম নাই, মই কুৰিয়াৰ ব্লুডাৰটোত কাপোৰবোৰ পঠাওঁ। কুৰিয়াৰ চাৰ্জ 110 টকাটো এক্সট্ৰা হয়। ৰঙীয়া পুথিমাৰী বাহেতা চাৰিআলি এইখিনি ঠাইৰ পৰা কেছ অন ডেলিভাৰী ল'ব পাৰিব কাপোৰবিলাক। এইখন চাব, ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ ডিজাইনটো হ'ব এইটো ডিজাইন, খুব মৰম লগা এটা ডিজাইন। আৰু চাব, এইটো ব্লাউজৰ পতিটো বহুত ডাঙৰকৈ দিয়া হৈছে, খুব ধুনীয়া হয়, খুব মৰম লগা এযোৰ মিক্স পাটৰ হাই ফাই কোৱালিটিৰ মেখেলা চাদৰ। যদি আপোনালোকৰ মন পচন্দ হয় তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু ইয়াত যিটো মানে অৰ্ডাৰ নাম্বাৰটো দিয়া আছে এইটো নাম্বাৰতে হোৱাটছএপ কৰিলে আপোনালোকে পাই যাব। নেক্সট আপোনালোকক আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ, মানে দুটা ডিজাইনৰ মেখেলা চাদৰ লৈ আহিছোঁ, দুয়োযোৰে মেলি দেখাম। তাৰে পিছত মই কালাৰবিলাক দেখাই যাম। গোটেইবিলাক আৰু মেলি নেদেখাওঁ যিহেতু ডিজাইনবিলাক একেই। আৰু এইটো চাব, কফি ৰঙৰ বগা ৰংটোৰে মিনা কৰি দিয়া হৈছে, খুব মৰম লগা হয় এই কাপোৰযোৰো। আৰু এয়া চাব, মই ডিজাইনটো ভালদৰে দেখাইছোঁ। যদি এইযোৰ কাপোৰ আপোনালোকে ল'ব বিচাৰে বা মন পচন্দ হয় ল'ব পাৰিব। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। আচলতে কিনা আগৰ পৰা মই বোৱা কাপোৰ দেখাই আছিলোঁ। আপোনালোকে যদি বোৱা কাপোৰ ল'ব বিচাৰে, অংকিতাৰ এটা মোৰ চেনেল আছে, মানে কেৱল হাতে বোৱা, তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা, সেই চেনেলটোত পাব। মই কেৱল হাতে বোৱা কাপোৰবিলাক মানে দেখাওঁ। এনেকুৱা কিনা কাপোৰ গাত লৈ দেখাব বা মেলি দেখাব বহুত দিগদাৰ হয় মোৰ, সেয়েহে মানে প্ৰথম সেইকাৰণে অলপ দিগদাৰ পাই আছোঁ। পিছত মানে হেভিত হৈ যাব এইটো। এইকেইটা চাব, ইয়াৰ চাইড পতি হয়, চাইড পতিকেইটা খুব ধুনীয়া হয়। আৰু এইখন হৈছে ইয়াৰ চাদৰ। আৰু মই ভালদৰে মেলি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। তথাপিও যদি আপোনালোকৰ কিবা কনফিউজ ৰৈ যায় বা কিবা জানিবলগীয়া থাকে বা কাপোৰযোৰৰ ৰিলেটেড, তেনেহ'লে সুধিব পাৰিব। যিটো নাম্বাৰ দিয়া আছে এইটো নাম্বাৰত কণ্টেক্ট কৰিলে পাই যাব। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখনো আহল বহল হয়। সাধাৰণতে কিনা কাপোৰবিলাক আহল বহল বা ডাঙৰ দীঘল থাকে আৰু বহুত বেছি ধুনীয়া হয় কাপোৰবিলাক। আৰু মেখেলাৰো বহু ওপৰলৈকে বুটাবিলাক দিয়া আছে। আৰু নেক্সট চাব, এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচটোতো বহুত ডাঙৰ এটা পতি দিয়া হৈছে। এয়া চাব, এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। আৰু যদি ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব।
চাব হালধীয়া ৰঙৰ প্ৰথমতে দেখুওৱা ডিজাইনটো সেম ডিজাইনৰ আৰু কালাৰটো বেলেগ হয় হালধীয়া ৰঙৰ আৰু বগা ৰংটোৰে মিনা কৰা আছে গুণা আৰু বগা ৰংটোৰে খুব ধুনীয়া হয় যিযোৰ আপোনালোকৰ পছন্দ লাগে এইটো হৈছে মসুৰ কালাৰ খুব ধুনীয়া হয় যিযোৰ কাপোৰ আপোনালোকৰ পছন্দ লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব চাব কালাৰটো হৈছে এইটো মই খুব ধুনীয়াকৈ জুম কৰি দেখাই দিছোঁ কালাৰবিলাক খুব মৰম লগা হয় অৰিজিনেল কালাৰ আৰু বহুত ধুনীয়া হয় ইয়াত কালাৰ ভালদৰে নাহে এইটো চাব ৰাণী পিংক হয় খুব ধুনীয়া হয় বগা ৰংটোৰে মিনা কৰা হৈছে নেক্সট আপোনালোকক আন এযোৰ দেখাই আছোঁ এইযোৰ চাব বেঙুনীয়া ৰঙৰ খুব ধুনীয়া হয় আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰাই লৈ আহিছিলোঁ দেখালোঁ পছন্দ হ'লে অৰ্ডাৰ কৰিব আজিলৈ ইমানে ধন্যবাদ